ভেচেলা ভেচেলা দেউতা আজিতো মোৰ বাৰ্থডে চবেই কিবা কিবি গিফ্ট দিলে তুমিহে একোৱে নিদিলা এই হয়নে তোক আকৌ কি গিফ্ট লাগে ইমান টকা পইচা খৰচ কৰি বাৰ্থডে পাতি দিছোঁ লগৰ ল'ৰা ছোৱালীবিলাকক চিকেন খাহী মাংস চবৰ সৈতে ভাত খুৱাই দিছোঁ আৰু তোক কি গিফ্ট লাগে মোৰ আইফোন এটা লাগে সেইডাল ফোন হ'বলে মানুহে লয় বেলেগ এটা ফোন ল তোকনো এতিয়া ফোনৰতো ইমান প্ৰয়োজন কিয় কিনো তোৰ এতিয়া ইমান দৰকাৰ আছে ফোনডালত এটা আইফোনহে লাগে ইমান টকা আইফোনটো 2 লাখ 3 লাখ টকা লাগে বুলি শুনিছোঁ সেইটো ফোন লয় নেকি মানুহে ভেচেলা তোৰ কি হ'ল এই জন্মদিনৰ দিনাখন দেখোন কন্দা কৰি আছ গজেন আহ বহিয়া এই ভেচেলাৰ ওচৰতে বহ তলতে বহ পকাতে জন্মদিন খাবলৈ আহিলোঁ ভেচেলাহঁতৰ ঘৰত আপোনালোকে একে পকাতে বহিব দিয়ে নে আলহী নিজে একে ইমান দামী চোফাত বহি আছে থ হেৰো কমকে তই নপতা ফুকনটো আহিছনে তোকে মই বহিবলৈ চোফাখন এৰি দিম বহ যদি বহ তলতে বহ নহ'লে যা শুনিছ গজেন আমাৰ ভেচেলাক বোলে কোৱা আইফোন নেকি সেইডাল লাগে সেইকাৰণে সেই কন্দাকটাখন কৰি ৰাখে মাৰো ইয়াৰ মুখতে এটা খুন্দা আগফালে খহি যোৱাকে আইফোন লাগে যদুমণি পুতেকে অংকত কিমান নম্বৰ পাইছে গম পাইছ 100 ভিতৰত 90 পাইছে তই পাইছিলি তই 30 পাইছিলি নিদিব খুৰাটো নিদিব ইয়াক আইফোন নিদিব মোৰ লাগিবই আইফোনটো মই ভাগেই নাখাওঁ হ'ব দে এইটো ইমান কন্দাকটাখন কৰি থাকিব নালাগে কাইলৈকে কিনি আনিবি দে মই পইচা দিম তই টাউনলৈ গৈ কিনি আনিবিগৈ কি হে ভেচেলা বৰকে চাল মাৰি ষ্টাইল কৰি ওলালি দেখোন ক'লৈ যা দিদি যাওঁ টাউনৰ পৰা আহোঁগৈ কিবা কাম এটা আছে কি কাম আছে নো আইফোন এটা কিনিব যাওঁ আজিকালি আকৌ আইফোন নহ'লে গাৰ্লফ্ৰেণ্ড নাথাকে নহয় সেইকাৰণে আইফোন এটা কিনি লওঁ পিছত লাহে লাহে বাইকখন কিনিম আৰু বহুত ভাল কথা খালি আহোঁতে পাৰ্টি এটা কিবা এটা লৈ আহিবি আমি সন্ধিয়া গৈ আছোঁ যা আইফোন চাবলৈ সন্ধিয়া আমাৰ ঘৰলৈকে আহিবি যা এতিয়া মই যাওঁ দেই দেৰি হৈছে কি হ'ল ভেচেলাই বোলে আইফোন কিনিবলৈ যাবি আৰু তহঁতে অকলে যে আইফোন কিনিবলৈ ওলাইছে দোকানীয়ে ঠগিলে তেতিয়া কি কৰিবি হয়তো এই আমাৰ বাহুবলীয়ে ঠিকেই কৈছে হেৰি কৰ ভেচেলা তই লগত আমাৰ এই সিংহমকে লৈ যা সিংহমে জানিব দে মোবাইল চোবাইল কিনিবলৈ আহোঁতে খালি কিবা কিবি মিঠাই চিঠাই লৈ আহিবি কিন্তু দেই হ'ব দে তই ওলাবি তেন্তে হেৰি পৰাহে কিনিমগৈ এইখনতে কি আছিল নামটো মনতেই নাহে নহয় এতিয়া হ'ব দে দোকানৰ নাম জানিব নালাগে কোনোবা এখন দোকানত গৈ পেলাই কিনিলেগৈ হ'ল আৰু খালি যাওঁতে নাম মন্দিৰে নামঘৰে ক'ৰবাত সেৱা এটা কৰি যাবি ভাল মোবাইল এটা পাবলৈ তহঁতে গোটেই মুখা একেবাৰে এটা জুম বান্ধি লৈ পেলাই কি একেবাৰে ফেদিলি মেল মাৰি আছ হাগনিয়ে ধৰা আমাৰ দেখোন তহঁত দুটাও আছ ইমান একেবাৰে তহঁতৰ কিনো মেলডাল ওলাইছে মোকো দুআষাৰ কচোন নহয় কেকা ইহঁতে বোলে কিবা আইফোন নে কিবা কিনিব যায় সেইকাৰণে দোকানলৈ যাবলৈ কৈছোঁ আকৌ অকণ বুজাই পঠাইছোঁ আৰু বাৰু ভেচেলা যা ভাল কথা শুনিলোঁ যা আহোঁতে কালি এই তিনিআলি চকৰ দোকানখনতে সোমাই গজা মিঠাই দুটামান লৈ আহিবি বুঢ়া একেবাৰে গজা মিঠাইহে খায় হ'ব দিয়ক আগতে বান্দৰবুঢ়ীৰ মিঠাই লৈ আহিম নমস্কাৰ আহক ভাল মোবাইল আছে মোবাইল লৈ যাওক কম দামত কি ভাল মোবাইল আছে আমাক এইবিলাক ভাল মোবাইল চোবাইল নালাগে আমাক আইফোন লাগে আইফোন চাওক দাদা গোটেই লাইনটোতে আইফোনেই আছে আপুনি যোনটো পচন্দ হয় সেইটোকে কিনিব পাৰে এই ভেচেলা চাহ এতিয়া ঠেৰেঙা লাগি থাকিব নালাগে কোনটো পচন্দ হয় চাই ল ভালকে মই নাজানো নহয় আইফোনডাল কেনেকুৱা থাকে আগতে চলাই পোৱা নাই নহয় মই নাজানো আপুনি চাই লওক তেতিয়াহে মই কিনিব পাৰিম দোকানী সেই ওপৰত থকাটো নমাই দেচোন ওপৰত থকাটো এইটো চাওক এইটো একদম নাম্বাৰ 1 কোৱালিটিৰ আইফোন ভালকে আগে পিছে তলে ওপৰে চবতে চাই লওক ভেচেলা ভালকে ইয়াতে চাই ল ঘৰ গৈ পোৱাৰ পিছত বেয়া বুলি নকবি বাপেৰে ফলা বাঁহৰ সৈতে দিব তোক ধুলাইটো ভালকে বৰ মস্তি লাগিছে ফোনটো দেখি তই পিছফালৰ পৰা পেটেক কেটকেটাই নাথাকিবি দেই বক্সিং মাৰি নাকৰ বাৰান্দা ফালি দিম বাহুবলী যাম গৈ বল পইচাটো দি দিওঁ আৰু দোকানীক আৰু যামগে বল ভালকে চাই ল এতিয়া দেই এই আইফোনডালৰ পিছফালে থকা আপেলটো দেখোন এফাল নাই এফাল কোনে নিলে দোকানী এইডাল কি আইফোন বেচিছ পিছফালে থকা আপেলটো নাই যে এফালটো খালী চাগে ন নে কি হ'ল
আমাক এডাল আইফোন নালাগে, তই ৰাখি থ, আমি বেলেগ এখন দোকানলৈ যাম আইফোন বিচাৰি। আজি নিকিনো আৰু আইফোন, আমি অহা দেওবাৰলৈ আইফোন বিচাৰি যাম। বাহুবলী আমি আজি আইফোন নিকিনো দে, এই আধা থকা আপেল থকা আইফোন আনিলে দেউতাই পিটিবহে।